বিশ্বৰ প্ৰেক্ষাপটত অসমৰ পৰিচয় মাথো চাহপাত আৰু এশিঙীয়া গড়ৰ মাজতে সীমাবদ্ধ আছিল। বহুতৰে ধাৰণা আছিল যে অসমখন মাথো প্ৰাকৃতিক সম্পদত চহকী এখন ৰাজ্য। কিন্তু আজি অলপ দিনৰ পৰা আমাৰ এই অসমৰ কাহিনী কিছু সলনি হ'বলৈ লৈছে। কাৰণ ডাভোছৰ সেই সন্মিলনীত অসমে মাথো নিজৰ সমস্যাৰ বিষয়ে ক'বলৈ যোৱা নাই। সেই সন্মিলনীত অসমে বিশ্বক নতুন অংশীদাৰিত্বৰ প্ৰস্তাৱ আগবঢ়াইছে। 15.2% বিকাশৰ হাৰেৰে অসম এতিয়া পূবৰ চিলিকন ভেলী হিচাপে গঢ় লৈ উঠিবলৈ আগবাঢ়িছে। বিশ্বৰ মেপত অসমৰ মানচিত্ৰ এক নতুন স্থান দখল কৰিবলৈ আগবাঢ়ি গৈ আছে। এই পৰিৱৰ্তনৰ প্ৰথম খোজটোৱে হ'ল জাগিৰোডৰ সেই 1000 কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্প। এয়া কোনো মাথো ফেক্টৰী নহয়, এয়া হৈছে আমাৰ অসমৰ এক ঔদ্যোগিক পৰিৱেশ। এতিয়া মেড ইন আছাম চিপসমূহ বিশ্বৰ ইলেক্ট্ৰনিক বজাৰত এক নতুন চিনাকি নাম হৈ পৰিব। ইয়াৰ জৰিয়তে আমাৰ অসমখন কেৱল কেঁচামাল বিক্ৰী কৰা ৰাজ্য হৈ নাথাকি বিশ্বৰ চিলিকন ছাপ্লাই চেইনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিম। ইয়াৰ পাছতে বৰ্তমানে বিশেষ চৰ্চা লাভ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ দ্য মাদাৰ অফ অল ডিল বুলি জনাজাত ভাৰত ইউৰোপৰ মুক্ত বাণিজ্য চুক্তিৰ, যাৰ জৰিয়তে আমাৰ এই চাহপাত মাথো এক খোৱা সামগ্ৰী হৈ থকা নাই। এই চাহপাত এতিয়া ইউৰোপৰ বজাৰত ঔষধি আৰু কছমেটিক সামগ্ৰী হিচাপে বেছি গুৰুত্ব পাব। পুৰণি 3T অৰ্থাৎ টি, টুৰিজিম আৰু ট্ৰেড, এই 3Tক আধুনিক ৰূপ দিবলৈ নতুনকৈ 3টা 3I সংযোগ কৰিছে, যাৰ অৰ্থ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ, ইণ্ডাষ্ট্ৰী আৰু ইনভেষ্টমেণ্ট। কিন্তু বিকাশ কৰা মানে প্ৰকৃতি ধ্বংস কৰা নহয়। সেয়ে অসমে 2030 চনৰ ভিতৰত 3500 মেগাৱাট সৌৰশক্তি উৎপাদনেৰে আমাৰ অসমখন সেউজ অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে। আমাৰ এই থলুৱা বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা বায়' ৰিফাইনেৰীয়ে বিশ্বৰ বিনিয়োগকাৰীক আকৰ্ষিত কৰিছে। এয়া মাথো এক সাধাৰণ বিকাশ নহয়, এয়া হৈছে আমাৰ বহনক্ষম ভৱিষ্যত। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ডাভোছৰ এই ডাঙৰ টেবুলত আলোচনা হোৱা ইমানখিনি পৰিকল্পনা তেতিয়াহে সফল হ'ব যেতিয়া ইয়াৰ লাভ আমাৰ অসমৰ জনসাধাৰণে লাভ কৰিব। কাৰিকৰী শিক্ষা গ্ৰহণ কৰি থকা আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা সুবিধা লাভ কৰিব লাগিব আৰু লগতে এই অসমতে তেওঁলোকৰ ভৱিষ্যত সুস্থিৰ কৰিব লাগিব। অসমৰ এই যি নতুন অৰ্থনীতিৰ যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰাই অসমৰ মানচিত্ৰ সলনি কৰক, বিকাশৰ দিশে আগবঢ়াই নিয়ক, প্ৰতিজন অসমীয়াৰ বা প্ৰতিজন নাগৰিকৰ দৈনন্দিন জীৱন খুব সুচল কৰি তোলক। শিক্ষাৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যৱস্থা অধিক উন্নীত কৰি অসমখন আৰু আগবঢ়াই লৈ যাব লাগে। পিছে আমি সকলোখিনি বৰ্তমান সাজুনে এই নতুন অসমৰ কাহিনী গঢ়িবলৈ? কমেণ্ট বক্সৰ আপোনালোকৰ মতামত জনাব। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব। যদিহে ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ডেটছ ইট ফৰ টুডে। চি ইউ ইন দ্য নেক্সট ওৱান।